পৌৰাণিক যুগত শান্তনু নামৰ এজন সন্যাসী আছিল। তেওঁৰ পত্নীও এগৰাকী ধৰ্মীয় মহিলা আছিল। কাহিনীটো সেই সময়ৰ, যেতিয়া শান্তনু আৰু তেওঁৰ পত্নী বহুত বৃদ্ধ আছিল আৰু তেওঁলোকৰ দৃষ্টিশক্তি হেৰুৱাইছিল। তেওঁলোক দুয়োৰে শ্ৰৱণ কুমাৰ নামৰ এজন পুত্ৰ আছিল। শ্ৰৱণ কুমাৰ এজন অতি সহজ সৰল ব্যক্তি আছিল। তেওঁৰ পিতৃ মাতৃক যথেষ্ট মৰম আৰু শ্ৰদ্ধা কৰিছিল। তেওঁ দিন ৰাতি মাক দেউতাকৰ সেৱা শুশ্ৰূষাত ব্যস্ত আছিল। তেওঁ মাক দেউতাকক শিশুৰ দৰে যত্ন কৰিছিল। তেওঁৰ পিতৃ মাতৃয়েও গৌৰৱ অনুভৱ কৰিছিল যে শ্ৰৱণ কুমাৰৰ দৰে এজন পুত্ৰ পোৱাৰ বাবে। শ্ৰৱণ কুমাৰৰ মংগলৰ অৰ্থে পিতৃ মাতৃয়েও ঈশ্বৰক দিন ৰাতি হাজাৰ প্ৰাৰ্থনা কৰিছিল। বহু সময়ত তেওঁলোকে দুয়োজনে ইজনে সিজনক কয় যে আমি কিমান ধন্য যে আমি শ্ৰৱণৰ দৰে এজন পিতৃভক্ত মাতৃভক্ত পুত্ৰ পাইছোঁ, যিয়ে নিজৰ বিষয়ে অলপো চিন্তা নকৰি বৃদ্ধ অন্ধ পিতৃ মাতৃৰ সৈতে গোটেই জীৱন অতিবাহিত কৰি আছে। যদি ইয়াৰ ঠাইত আন কোনোবা হ'লহেঁতেন, তেওঁ কেৱল নিজৰ কথাহে ভাবিলে হয় আৰু বৃদ্ধ অন্ধ পিতৃ মাতৃক ক'ৰবাত এৰি সুখেৰে জীৱন যাপন কৰিলেহেঁতেন। যেতিয়া শ্ৰৱণে পিতৃ মাতৃৰ মুখত এই কথা শুনিছিল, তেওঁৰ মাক দেউতাকক কৈছিল যে মই বেলেগ একো কৰা নাই, এয়া মোৰ কৰ্তব্য, এয়া মোৰ ধৰ্ম। যেতিয়া মই সৰু আছিলোঁ, আপোনালোকে মোক অধিক উন্নত জীৱন দিয়াৰ বাবে অশেষ কষ্ট কৰিছিলা আৰু এতিয়া মই আপোনালোকক সেৱা কৰাৰ সৌভাগ্য লাভ কৰিছোঁ আৰু নিজকে ধন্য মানিছোঁ। হে মা, হে পিতা, আপোনালোক দুয়োজনে যি বিচাৰে মোক কওক, মই নিশ্চিতভাৱে সেইবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম। তেতিয়া শান্তনু আৰু তেওঁৰ পত্নীয়ে কয়, পুত্ৰ শ্ৰৱণ, আমি দুয়ো বহুত বৃদ্ধ, এতিয়া জীৱনৰ কোনো আমাৰ ভৰসা নাই। যিকোনো সময়তে আমাৰ উশাহ বন্ধ হৈ পৰিব পাৰে। গতিকে আমাৰ একমাত্ৰ ইচ্ছা হৈছে আমি তীৰ্থযাত্ৰা কৰিব বিচাৰোঁ। তুমি আমাৰ এই ইচ্ছা পূৰণ কৰিবানে? শ্ৰৱণ কুমাৰে তেওঁৰ পিতৃ মাতৃৰ ভৰিত ধৰি অতি আনন্দৰে কয়, হয় পিতাশ্ৰী, আপোনালোক দুয়োৰে এই ইচ্ছা পূৰণ কৰাটো মোৰ বাবে এক ডাঙৰ সৌভাগ্য হ'ব। শ্ৰৱণে তেওঁৰ মাক দেউতাকক তীৰ্থযাত্ৰা কৰিবলৈ এখন ভাৰ প্ৰস্তুত কৰে, য'ত শান্তনু আৰু তেওঁৰ পত্নী আনফালে বহে। তেওঁৰ কান্ধত ভাৰ লৈ যাত্ৰা আৰম্ভ কৰে। শ্ৰৱণৰ মাক দেউতাকৰ প্ৰতি ইমান মৰম যে ইমান ভক্তি, তেওঁ কান্ধত সামান্যতম ওজন অনুভৱ নকৰে। তেওঁলোকৰ পুত্ৰৰ এই কামৰ দ্বাৰা পিতৃ মাতৃৰ মন সুখেৰে ভৰি পৰে আৰু তেওঁলোকে তেওঁলোকৰ পুত্ৰ শ্ৰৱণৰ কাৰণে ঈশ্বৰৰ ওচৰত গোটেই পথ প্ৰাৰ্থনা কৰি গৈ থাকে। যেতিয়া তেওঁলোকে তীৰ্থযাত্ৰা কৰি থাকোঁতে অযোধ্যা পায়, পিতৃ মাতৃয়ে শ্ৰৱণক কয় তেওঁলোক তৃষ্ণাতুৰ। শ্ৰৱণে ভাৰখন অৰণ্যত ৰাখি হাতত গছৰ পাত্ৰ এটা বনাই সৰু নদীৰ পৰা পানী সংগ্ৰহ কৰিবলৈ যায়। ঠিক সেই একে সময়তে অযোধ্যাৰ ৰজা দশৰথেও অৰণ্যত চিকাৰ কৰিবলৈ সোমাই গৈছিল আৰু সেইখন অৰণ্যত হৰিণ চিকাৰ কৰিবলৈ খেদি আছিল। যেতিয়া তেওঁ ঘন অৰণ্যৰ জোপোহাৰ মাজত সৰু নদীৰ পানীৰ চলাচল শব্দ শুনিছিল, তেতিয়া ৰজা দশৰথে শব্দভেদী বাণ চলাইছিল হৰিণে পানী খোৱা বুলি। কিন্তু সেই শব্দভেদী বাণে শ্ৰৱণ কুমাৰৰ বুকু ভেদি গৈছিল, যাৰ ফলত তেওঁৰ মুখৰ পৰা এক বেদনাদায়ক শব্দ ওলাই আহে। ৰজা দৌৰি আহি সেই ঠাইত উপস্থিত হয় আৰু দশৰথ হতবাক হৈ পৰে। তেওঁৰ অন্যায়ৰ অনুভূতি অনুভৱ কৰে আৰু শ্ৰৱণৰ হৃদয়ত তেওঁৰ তীৰ দেখি ভয় খাই কান্দি উঠিছিল আৰু তেওঁৰ ভুল উপলব্ধি কৰিছিল। দশৰথে শ্ৰৱণ কুমাৰৰ ওচৰলৈ গৈ ক্ষমা বিচাৰে। তাৰ পিছত শ্ৰৱণ কুমাৰে থোকাথুকি মাতেৰে ৰজা দশৰথক কয় তেওঁৰ বৃদ্ধ অন্ধ পিতৃ মাতৃৰ বিষয়ে আৰু কয় যে তেওঁলোক তৃষ্ণাতুৰ, গৈ তেওঁলোকক পানী দিয়ক আৰু তাৰপিছত তেওঁলোকক মোৰ বিষয়ে কওক। এই কথা কৈ শ্ৰৱণ কুমাৰে মৃত্যু সাৱটি লয়। গধুৰ হৃদয়েৰে মহাৰাজ দশৰথে শ্ৰৱণ কুমাৰৰ পিতৃ মাতৃৰ ওচৰলৈ গৈ তেওঁলোকক পানী দিয়ে। শ্ৰৱণৰ পিতৃ মাতৃয়ে আচৰিত হৈ সুধিছে, তেওঁলোকৰ পুত্ৰ ক'ত? পিতৃ মাতৃৰ এই প্ৰশ্ন শুনি মহাৰাজ দশৰথে তেওঁলোকৰ ভৰিত বাগৰি পৰে আৰু হৈ যোৱা ঘটনাটো বিতংভাৱে কয়। পুত্ৰৰ মৃত্যুৰ খবৰ শুনি মাক দেউতাকে কান্দিবলৈ আৰম্ভ কৰে আৰু দশৰথক তেওঁলোকৰ পুত্ৰৰ ওচৰলৈ লৈ যাবলৈ কয়। মহাৰাজ দশৰথে ভাৰখন তুলি লয় আৰু মাক দেউতাক দুয়োকে শ্ৰৱণৰ মৃত শৰীৰৰ ওচৰলৈ লৈ যায়। পিতৃ মাতৃয়ে শ্ৰৱণৰ শৰীৰত হাত বোলাই খুব জোৰেৰে কান্দিবলৈ আৰম্ভ কৰে।
মহাৰাজ দশৰথে নিজকে খুব দোষী অনুভৱ কৰে আৰু তেওঁ ভুলৰ বাবে ক্ষমা বিচাৰে। কিন্তু দোষী পিতৃ শান্তনু ঋষিয়ে দশৰথক অভিশাপ দিয়ে যে যিদৰে মই শান্তনু পুত্ৰৰ বিচ্ছেদত মৰিম, আপুনিও পুত্ৰৰ বিচ্ছেদত এদিন মৰিব। এই অভিশাপ দি পিতৃ মাতৃ দুয়োজনে তেওঁলোকৰ শৰীৰ এৰি মৃত্যুবৰণ কৰে। মহাৰাজ দশৰথ অভিশাপটোত অতিশয় বিৰক্ত হৈ পৰে আৰু বহু বছৰৰ পিছত যেতিয়া তেওঁৰ পুত্ৰ ৰামৰ ৰাজ্য অভিষেক হয়, তেতিয়া মাকে ৰামক 14 বছৰৰ বাবে বনবাস গ্ৰহণ কৰিব লাগিব বুলি কয় আৰু এই দুখতে মহাৰাজ দশৰথৰো পুত্ৰ বিচ্ছেদত মৃত্যু হয়। বন্ধু বান্ধৱীসকল, এই কাহিনীটোৱে আমাক শিকায় যে লক্ষ্যটো নচোৱাকৈ ইয়াক আঘাত কৰিলে কেতিয়াবা আপুনিও ভুলৰ ভুক্তভোগী হ'বলগীয়া হ'ব পাৰে আৰু আপুনি নিবিচাৰিলেও আনৰ দুখৰ কাৰণ হৈ পৰিব লাগিব। এয়া আছিল শ্ৰৱণ কুমাৰৰ কাহিনী। তেওঁৰ পিতৃ মাতৃৰ ভক্তিৰ বাবে শ্ৰৱণ কুমাৰ পুৰাণত আজিও জীয়াই আছে। শ্ৰৱণ কুমাৰ সদায় তেওঁৰ পিতৃ ভক্তি আৰু মাতৃভক্তিৰ বাবে জনাজাত। মহাকাব্য ৰামায়ণত বহুতো চৰিত্ৰ আছে যিয়ে আমাক বাস্তৱ জীৱনৰ কৰ্তব্যৰ জ্ঞান দিয়ে আৰু আমাক ধৰ্ম কৰ্মৰ সঠিক নিৰ্দেশনা দিয়ে। এনেধৰণৰ অধিক ৰামায়ণ, মহাভাৰত কাহিনী, পৌৰাণিক কথা আৰু অন্যান্য শিক্ষিত কাহিনীৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। লগতে আপোনাৰ মতামত দিয়ক, আপুনি আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই কেনে পাইছে। জয় শ্ৰীকৃষ্ণ।